তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ফেভৰেট কালাৰ বা প্ৰিয় ৰং কোনটো। সেই সম্পৰ্কে যদি জ্ঞান আপোনাৰ আছে তেতিয়াহ'লে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ফেভৰেট ৰঙৰ ওপৰত ডিপেণ্ড কৰি গম পাব পাৰিব যে আপোনালোকৰ সেই প্ৰেমিকৰ বা আপোনালোকৰ প্ৰেমিকাৰ স্বভাৱ বা ব্যক্তিত্ব কেনেকুৱা ধৰণৰ হয়। অৰ্থাৎ আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ যিটো ফেভৰেট কালাৰ, যিটো শুভ ৰং, সেই শুভ ৰঙৰ ওপৰত ডিপেণ্ড কৰি আপুনি গম পাব পাৰিব যে আপোনাৰ প্ৰেমিকৰ ব্যক্তিত্ব কেনেকুৱা, আপোনাৰ প্ৰেমিকাৰ মন কেনেকুৱা, আপোনাৰ প্ৰেমিকাৰ জীৱনত কি আছে, আপোনাৰ প্ৰেমিকা কেনেকুৱা হ'ব বা আপোনাৰ প্ৰেমিক কেনেধৰণৰ হ'ব সেই সম্পৰ্কে। তো বন্ধু বান্ধৱীসকল, দেৰি নকৰোঁ, ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিওঁ। আৰম্ভ কৰাৰ আগতে বন্ধু বান্ধৱীসকল সামান্য অনুৰোধ, যোন মোৰ প্ৰিয় বন্ধু বান্ধৱী মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে অনুগ্ৰহ কৰি যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো যাতে প্ৰেছ কৰি দিয়ে। তেতিয়া কি হ'ব, মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যাব আৰু মোৰ নটিফিকেশ্যনটো ক্লিক কৰি আপোনালোকে মোৰ ভিডিঅ'ত গৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব। আৰু মোৰ এই ভিডিঅ'টোৰ শেষত যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। ঠিক আছে, তো আৰম্ভ কৰিছোঁ এতিয়া আজিৰ ভিডিঅ'টো। মানুহৰ মনত কোনো এটা ৰঙৰ প্ৰতি থকা অধিক প্ৰেমী তেওঁৰ চৰিত্ৰ নিৰ্ণয় কৰে। ঠিক আছে, অৰ্থাৎ কোনো এজন ব্যক্তিয়ে ভাল পোৱা ৰং অনুসৰি তেওঁ কেনে চৰিত্ৰৰ আমি জানিব পাৰিম। এই কথা মই কোৱা নাই বন্ধু বান্ধৱীসকল, এই কথা কৈছে জ্যোতিষ শাস্ত্ৰই। ঠিক আছে, জ্যোতিষ সম্ৰাট শ্ৰী ভৃগুৰাজ শাস্ত্ৰীদেৱৰ মতে বগা ৰং, প্ৰেমিক বা প্ৰেমিকা বগা ৰং যাৰ ফেভৰেট হয়, সেই প্ৰেমিক বা প্ৰেমিকাসকল সাধাৰণতে শান্তিপ্ৰিয়, নম্ৰ, ভদ্ৰ আৰু বুদ্ধিমান ব্যক্তিত্বৰ হয়। তেওঁলোক নিজেও সুখী থাকে আৰু আনকো সুখী কৰিব বিচাৰে। বগা ৰঙৰ প্ৰেমিক সদায় সকলোৰে লগত সহজে মিলিব পাৰে, কিন্তু ভাগ্যৰ বিড়ম্বনা বুলি ক'ব লাগিব, প্ৰেমত তেওঁলোক সিমান সফল নহয়। দ্বিতীয়তে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ শুভ ৰং নীলা হয়, ঠিক আছে, শুভ ৰং মানে কি, ফেভৰেট ৰং যদি বা পচন্দৰ ৰং যদি নীলা হয়, তেতিয়াহ'লে আপোনালোকৰ প্ৰেমিকৰ মন বা প্ৰেমিকাৰ মন অৱজ্ঞা আৰু হিংসাৰে পৰিপূৰ্ণ বুলি আপোনালোকে বুজি ল'ব। ঠিক আছে, তেওঁলোকৰ মন হঠাতে ভাঙি পৰে আৰু হঠাৎ কিবা বস্তুত আনন্দ পালে হঠাতে আনন্দত উদ্বেগপূৰ্ণ হৈ পৰে। তেওঁলোকৰ দুখৰ সময়ত কি হ'ব, তেওঁলোক ভাঙি পৰে আৰু অলপমান সুখ পালে তেওঁলোক পুনৰুজ্জীৱিত হৈ উঠে আৰু আনন্দত মতলীয়া হৈ পৰে। ঠিক আছে, আৰু তেনেকৈ অলপমান দুখ পালে তেওঁলোক কি হয়, একদম শেষ হৈ যায়, ভাঙি পৰে। তো তৃতীয়তে বন্ধু বান্ধৱীসকল, আপোনাৰ যদি প্ৰেমিক বা প্ৰেমিকাৰ প্ৰিয় ৰং যদি সেউজীয়া হয়, তেন্তে আপুনি বুজিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা এজন শান্ত প্ৰকৃতিৰ বুদ্ধিমান আৰু উৎসাহপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি। ঠিক আছে, আৰু তেখেতৰ জীৱনত সদায় সাফল্য আছে। চতুৰ্থতে বন্ধু বান্ধৱীসকল, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাসকলৰ যদি প্ৰিয় ৰং হালধীয়া হয়, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কি হ'ব, ধাৰ্মিক, ত্যাগী আৰু মাতৃভক্ত। তেওঁলোক যথেষ্ট উদাৰ হয় আৰু অলপতে সন্তুষ্ট হয়। এই হালধীয়া ৰং যিসকল ব্যক্তিৰ প্ৰিয় হয় সেইসকলৰ বিষয়ে কৈ আছোঁ। ঠিক আছে, সুখৰ কাৰণে তেওঁলোকে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকে। তাৰমানে তেওঁলোকক খালি সুখ আৰু শান্তি লাগে, তাৰ কাৰণে বেছি তেখেতসকলে ইমান মাথা নামাৰে। ঠিক আছে, কিন্তু তেখেতসকলৰ জীৱনত তেখেতসকলে নিশ্চয় সাফল্য লাভ কৰে। ঠিক আছে, পঞ্চমতে বন্ধু বান্ধৱীসকল, ক'লা ৰং ভাল পোৱা জাতক জাতিকাসকল, অৰ্থাৎ আপোনাৰ প্ৰেমিক প্ৰেমিকা যদি ক'লা ৰং ফেভৰেট হয়, তেতিয়াহ'লে তেখেতসকলে সৎ প্ৰকৃতিৰ আৰু ঈশ্বৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি আপোনালোকে বুজিব। কিন্তু এওঁলোকে নিজৰ জীৱনত অকলশৰীয়া অনুভৱ কৰে, কিন্তু এওঁলোক দীৰ্ঘজীৱী আৰু সুখী হয়। ঠিক আছে, 6 নম্বৰতে বন্ধু বান্ধৱীসকল, আপোনাৰ যদি প্ৰেমিক বা প্ৰেমিকাৰ ৰঙা ৰং যদি ফেভৰেট হয়, তেন্তে তেওঁ এজন সৎ, উৎসাহী আৰু আনন্দপ্ৰিয় লোক বুলি আপুনি জানিব। জীৱনত যশস্যা আৰু সফলতা অৰ্জন কৰিবলৈ তেওঁলোক সদায় সক্ষম হয়।
কিন্তু তেওঁলোকে নিজৰ মনৰ দুখৰ কথা কাৰো আগত প্ৰকাশ নকৰে। ঠিক আছে, যদি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ফেভৰেট কালাৰ বা প্ৰিয় ৰং যদি কমলা হয়, তেন্তে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কি হ'ব? এজন সুসংস্কাৰী লোক বা মহিলা হ'ব বুলি আপোনালোকে জানিব। তেওঁলোকে নিজৰ সংসাৰত সদায় ইজনে আনজনৰ প্ৰতি নিজৰ পাৰ্টনাৰৰ প্ৰতি সদায় বিশ্বাসযোগ্য হৈ থাকে, সদায় লয়েল হৈ থাকে, আৰু আনন্দ বা সুখতো তেওঁলোকে হুলস্থুল নকৰে, কিন্তু দুখৰ সময়ত নিজৰ আত্মীয় স্বজনৰ লগত, নিজৰ পৰিবাৰৰ লগত সদায় সমভাগী হৈ থাকে। ঠিক আছে, আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ প্ৰিয় ৰং বেঙুনীয়া হয়, তেতিয়াহ'লে বুজিব আপোনাৰ প্ৰেমিক বা সেই প্ৰেমিকা বৰ হিচাপী হ'ব। সাধাৰণতে আজিকালি হিচাপী মানুহক মানুহে কনজুচ বুলি কয়। ঠিক আছে, হিচাপ অমিল হ'লে খং উঠিব। তেওঁলোকৰ পইচাৰ ক্ষেত্ৰত তেওঁলোক বহুত তাৰমানে একদম গণি পিটি পইচা খৰচ কৰিব। ঠিক আছে, আৰু এওঁলোকৰ কথাটো কেনেকুৱা হ'ব? এওঁলোকৰ যদি মুখেদি যদি কিবা এটা কথা ওলাই গৈছে, মুখেদি যদি কিবা এটা কাম কৰিম বুলি ওলাই গৈছে, তেতিয়াহ'লে কি হ'ব? এওঁলোকে সেই কাম কৰি দেখুৱাব। যিসকল ব্যক্তিৰ আপোনাৰ বেঙুনীয়া ৰংটো ফেভৰেট হয়, যাৰ প্ৰেমিক বা প্ৰেমিকাৰ যদি বেঙুনীয়া ৰং ফেভৰেট, তেতিয়াহ'লে জানিব আপোনালোকৰ প্ৰেমিক প্ৰেমিকা সাধাৰণ হ'লেও কনজুচ হ'ব, আৰু তেওঁলোক খুব হিচাপী হ'ব, আৰু এওঁলোকে মুখেদি যি কথা ক'ব সেই কথা কৰিবলৈ সদায় যত্নপৰ হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজিৰ ভিডিঅ'ত ক'লোঁ কেইটামান এনেকুৱা ৰঙৰ বিষয়ে। যদি আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ এইকেইটা ৰং যদি ফেভৰেট ৰং হয়, আপোনালোকে সোধাৰ পিছত যদি আপোনালোকে গম পায়, বা আপোনালোকে যদি নুসুধাকৈ আপোনালোকে আগৰে পৰাই জানে আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ ফেভৰেট কালাৰ কি, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ ব্যক্তিত্ব সম্পৰ্কে এই ভিডিঅ'ত যিখিনি কথা কৈছোঁ সেইখিনি কথাৰ দ্বাৰা এটা অনুমান কৰি ল'ব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। ভিডিঅ' যদি ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।